নমস্কাৰ ৰাইজসকল। আজিৰ পৰা প্ৰায় 1 মাহ 28 দিনৰ আগতে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আমাৰ এই সৰু বাৰীখনৰ বিষয় লৈ। নাম দিছিলোঁ আমি আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা। এইবিলাক কথা আমি সৰুৰে পৰাই শুনি আহিছোঁ আৰু তাৰ প্ৰভাৱ নিশ্চয় প্ৰত্যেকৰে বহুতৰ লগত হয়, বহুতেই প্ৰভাৱিত হয় এনেকুৱা কথাবিলাক। তাকে মই পুনৰবাৰ দোহাৰিবলৈ বিচাৰিলোঁ। যিহেতু এই 1 মাহ 28 দিনৰ আগতে মই ধনীৰাম চেতিয়াক অনুকৰণ কৰি কিছুমান এয়া কুঁহিয়াৰ পোখা গাজ দিছিলোঁ। এইখিনি এতিয়া যথেষ্টখিনি বাঢ়িলে, যথেষ্ট ধুনীয়া হৈছে, এতিয়া বাঢ়িব। আৰু যিহেতু আমাৰ ইয়াত গোবৰ সাৰ প্ৰয়োগ কৰা নাছিলোঁ, এতিয়া গম পাইছোঁ যে যথেষ্ট পৰিমাণে গোবৰ প্ৰয়োজন হয়। তাৰ আগতেও আমি সৰুৰে পৰাই আচলতে আমি প্ৰায় 4ৰ্থ শ্ৰেণী 5ম শ্ৰেণীত পঢ়ি থাকোঁতেই আমাৰ ঘৰৰ বাৰীত কুঁহিয়াৰ ৰোপণ কৰিছিলে আমাৰ দেউতাহঁতে। আৰু আমি তেতিয়াৰ পৰাই কুঁহিয়াৰ খোৱাৰ পৰা আদি কৰি গুড় পেৰাৰ পৰা আদি কৰি যথেষ্ট সেই কামখিনিত পৰিৱৰ্তনৰ সময়ৰ লগে লগে আমি কামখিনিত আগভাগ লৈছিলোঁ। আৰু এনেকুৱা ধৰণৰ কুঁহিয়াৰ আমি যথেষ্ট পৰিমাণে খাইছিলোঁ। 1 বিঘা 2 বিঘা নহয়, মানে আমাৰ পূৰা হিচাপত 10 পূৰাতকৈ অধিক কুঁহিয়াৰ আমাৰ গাঁওখনত প্ৰায় মানুহৰ ঘৰতে আছিল। বিশেষকৈ আমি আমাৰ বটুৱা গাঁৱৰ বিশেষকৈ নৰেন্দ্ৰ দেওঘৰীয়া নিচাদেউ, তেখেত এতিয়া ঢুকালে, তেখেতলোকৰে আটাইতকৈ বেছি কুঁহিয়াৰ আছিলে। আৰু এনেকুৱা ধৰণে আদি কৰি আমাৰ গাঁওখনত প্ৰায় 15-20 ঘৰ মানুহে যথেষ্ট কুঁহিয়াৰ খেতি কৰিছিলে এটা সময়ত। আৰু সেই সময়ত গেজিং বান্ধি মানে দখল কৰি মাটি আমি যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰৰ আমাৰ তাতে জন্ম আছিল দিৰৈ বনাঞ্চলত। আৰু যিসকল দিৰৈ বনাঞ্চলৰ বাসী ৰাইজ তেওঁলোকে নিশ্চয় জানে এই কুঁহিয়াৰ খেতিৰ বিষয়ে বা অন্যান্য খেতিৰ বিষয়ে। আজিকালি এতিয়া তাত চাহৰ পৰিভৰ যথেষ্ট হৈছে আৰু সেই মানুহখিনি গোটেই অঞ্চলটোৰ মানুহখিনি যথেষ্ট আগৰণুৱা। আৰু প্ৰতিজন যুৱক যুৱতীয়ে কিবা নহয় কিবা এটা কামত লিপ্ত হৈ ভাল পায়। গতিকে মই সেই গাঁৱৰে এজন যুৱক আছিলোঁ আৰু সৰুৰে পৰা মই ব্যৱসায়ৰ লগত জড়িত। কালক্ৰমত আহি পেলাই মৰাণত থিতাপি ল'লোহি, মৰাণত ব্যৱসায় বাণিজ্য কৰিবলৈ ল'লোঁ। যিহেতু মই এই চুগাৰ কেনৰ মেচিন যথেষ্ট পৰিমাণে বিক্ৰী কৰোঁ, প্ৰতি মাহতে আমি 50টাতকৈ অধিক বিক্ৰী কৰিলেও কম নহয় এই ছিজনৰ সময়ত এই কৈছোঁ। গতিকে আমি তেওঁলোকক প্ৰয়োজন অনুসাৰে আমি কেতিয়াবা কুঁহিয়াৰ পেৰি দেখাব নোৱাৰোঁ। সেইকাৰণে ভাবিলোঁ যে ঘৰতে অন্ততঃ যদি বেছি নহ'লেও 50 জোপা কুঁহিয়াৰ আমি প্ৰস্তুত কৰোঁ, অন্ততঃ আমি মাজে সময়ে তেখেতলোকক আমি দেখা দিওঁ। সেই মৰ্মে আমি 50 জোপাতকৈ অধিক মানে প্ৰায় 70 জোপামান কুঁহিয়াৰ আমি এনেকৈ ধৰণে ৰুই থৈছোঁ। আৰু এই বছৰটোৰ শেষৰ ফালে হয়তো আমি প্ৰত্যেক দিনে যিসকলে কুঁহিয়াৰ নিব তেওঁলোকক আমি এনেকৈ ধৰণে কুঁহিয়াৰ টেষ্ট কৰি দেখাব পাৰিম। এইবিলাক 4 মাহ 5 মাহৰ আগতে ৰোৱা তেনেকুৱা ধৰণৰ কুঁহিয়াৰ। আৰু আপুনি দেখিছে আমাৰ কোনো জেগা নাই, তামোল পুলি, কল পুলিৰ পৰা আদি কৰি চাহ পুলি এইখিনি মোৰ ভাইটিয়ে কৰে। মই এইখিনিত একেবাৰে ইনভল্ভ হ'বলৈ সময় নাপাওঁ, কাৰণ প্ৰায় 12 ঘণ্টা সময় মোৰ ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে মই জড়িত হৈ থাকোঁ। গতিকে কথাখিনি বঢ়াই কোৱা বুলি নাভাবিব, কিন্তু সৰুৰে পৰাই আমাৰ কৰ্মস্পৃহা যথেষ্ট বেছি। আমি যথেষ্ট উদ্যমেৰে কাম কৰোঁ। মোৰ ভাইটি ৰাজেন চেতিয়া, তাৰো এখন দোকান আছে। গতিকে সি ইমানেই কৰ্মী, মই কেতিয়াবা আমি নিজকে মই ধৰি লওক মোৰ ব্যৱসায়টো বেলেগ, যেতিয়া তাৰ এই ব্যৱসায়টোৰ লগত মই জড়িত হ'বলৈ অকণমান দিগদাৰ হয়। কেতিয়াবা ৰাতিপুৱা গধূলি চাওঁ, আপুনি চাওক মানুহটো মাত্ৰ যাব পৰা বাহিৰে বেলেগ ৰাস্তা নাই। এইটো আমাৰ টঙি ঘৰ এটা খুব সুন্দৰকৈ বনাই দিয়া হৈছে। তাৰ তলতো এই সৰু সুৰা এইবিলাক খেতি, জলকীয়া, ভোট জলকীয়াৰ পৰা ইত্যাদি কৰি বেঙেনা যথেষ্ট পৰিমাণে তেনেকৈ কৰা হয়। আমাৰ অকণমানো খালী পৰি থকা জেগা নাই, গোটেই অঞ্চলটোত আমাৰ অলপো খালী পৰি থকা জেগা নাই। বহুতে আমাক কিছুমান প্ৰসংগ লৈ ইটিকিং কৰে, তাচ্ছিল্য কৰে। আমি সেইবিলাক কেয়াৰ নকৰোঁ। কেয়াৰ মানে কি আৰু কাৰোবাক লগত লাগি সময় নষ্ট নকৰাই ভাল বুলি ভাবোঁ। কিছুমানে অজানিতে কৰে, কিছুমানে নিজক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে কাৰোবাক উপলুঙা কৰি ভাল পায়। সেইবিলাক কথাত গুৰুত্ব দি অৱশ্যে লাভো নাই। গতিকে আমি সেই সৰু বাৰীখন দেখিছে একেবাৰে জেগা নাই, তাৰ কাষে কাষেও আমি কল ৰোৱা আছে। এইবিলাক মাত্ৰ ঘৰত খাবৰ কাৰণে আৰু বা এই পদ্ধতিগত হিচাপে কিবা এটা কৰিলে ভাল হয় বুলি এইবিলাক তামোল আমি নাৰ্চাৰীৰ পৰা আনি পেলাই ৰুইছোঁ। এইবিলাক কলো তেনেকৈ খুব ধুনীয়া কল লাগে। এতিয়া কলকেইজোপা সেইকাৰণে প্ৰত্যেক শাৰী শাৰীকৈ কলো ৰোৱা আছে। আৰু 2 নম্বৰতে মোৰ এই সৰু জেগাটুকুৰাতে আপোনাৰ এতিয়া এইখিনি তেনেকৈ ভেন্দি কৰা হৈছে। এইখন অকণমান জেগা, আৰু এইটো এটা টঙি ঘৰ, ইয়াত জিৰণি ল'বৰ কাৰণে ধুনীয়াকৈ বনাই দিয়া হৈছে। এইটো টঙি ঘৰ, ইয়াত আমি
ৰাতিপুৱা গধূলি আমাৰ কৰ্মচাৰীসকলেও জিৰণি লয়, আমিও জিৰণি লওঁ। আজি পুনৰ সেই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ এইটো কাৰণে, আদাক দেখি উঠিল গাঁও কেঁতুৰিয়ে বোলে মোকো খা। গতিকে আমিও সেই আদাক দেখি কাম কৰাৰ দৰে যদি আমি প্ৰত্যেকে এনেকৈ ধৰণে কামবিলাক কৰোঁ, নিশ্চয় এইবিলাক চব মোৰ ঘৰৰ ভিতৰৰ অংশ কুঁহিয়াৰ ৰাখিছোঁ। এইবিলাক চব ইমানেই ডাঙৰ ডাঙৰ হৈছে, এইফালে ওপৰত টিং, কিন্তু এই কুঁহিয়াৰডাল চব কিমান ডাঙৰ কুঁহিয়াৰডাল, এই গুৰিটো চব। এই ঘৰৰ পানী পৰা জেগাটোতো এনেই থকা নাই, আৰু আনকি এইবিলাক কাঠ ৰাখিবলৈ জেগা নাই। এইখিনি পাণ গছ দেখিছে, পাণ ইয়াতো পাণ হ'ব, এইখিনিতে পাণ হ'ব, কল পৰা ইত্যাদি কৰি। তাৰপিছত মোৰ থকা জেগাবিলাক চব, কোনোবাই হাঁহে, কোনোবাই কিবা এটা আমি যদি ভুলে শুদ্ধই কিছুমান আমি আপডেট দিওঁ, সেই আপডেটবিলাক চাই বহুতে হাঁহে বা আমাক ক্ৰিটিচাইজ কৰে। এই খৰিখিনিও পেলাব নোৱাৰোঁ, কাৰণ ঠাণ্ডা দিনত আমাক যথেষ্ট প্ৰয়োজন হয়। আৰু এই মেচিনবিলাক চব ইমান কম জেগাতে আমি মেচিনবিলাক এনেকৈ ধৰণে ৰাখিবলগীয়া হৈছে। তো সমগ্ৰ পৰিৱেশটো আপোনালোকক এনেকৈ ধৰণে থুলমূল হিচাপে দেখালোঁ। আৰু মোৰ ভাইটিয়ে ইয়াতে তাৰ মাজতে চাওক, এইটো হ'ল বিল্ডিংটো, আমাৰ ৱৰ্কশ্বপটো, তাৰ কাষতে এইটো সীমা, এইটো সীমাৰ লগতে এইখিনি চাওক পাণ গছ আগফালে ৰাখিব নোৱাৰা হ'লোঁ এতিয়া। গতিকে পিছফালে ভাইটিয়ে এই পাণৰ লতা গুৰিটো দেখিছেনে, ইয়াতে এই ৱালতে দি পেলাই এই সামান্য এইখন জেগাতে নিজে খাবলৈ হয়, আৰু আমাৰ যিবিলাক কৰ্মচাৰী সিহঁতে সকলোৱে খায়। আনকি সৰু সুৰাকৈ কচুৰ পৰা আদি কৰি এইবিলাক সৰু খেতি এনেকৈ সেইখিনি ৱালৰ কিনাৰে কিনাৰে গোটেইখিনি কৰা হয়। আৰু বাকী এইবিলাক দেখিলে বাৰাণ্ডাখনত এনেকৈ ধৰণে মেচিন ৰখা হয়। ভিতৰতো কিমান পৰিপাটি হ'ব বিচাৰিছোঁ সেইটো কথা নহয়, কিন্তু কাম এটা কৰিলে তেতিয়াও আপুনি যদি নিজে 100% ইনভলভ নহয়, 100% নহ'লেও আপুনি 70% ইয়াৰ লগত আপুনি জড়িত হৈ থাকিব লাগিব। ভাল বেয়া সকলোটো দিশ যদি চাই নিদিয়ে, তেতিয়াহ'লে আপুনি কেতিয়াও ছাকচেছফুলি এটা কাম কৰিব নোৱাৰে। 70% পৰা 90% পৰ্যন্ত আপুনি তাত মনোযোগ দিব লাগিব, তেতিয়াহে এটা আপুনি কাম তাৰ পৰিণত হ'ব বুলি ক'ব পাৰিব। এই মেচিনটো এতিয়া চুগাৰ কেন মেচিন, আমি বহুতে জানে আৰু বহুতে নাজানে। গতিকে আমি ইয়াত এছেম্বল কৰোঁ, এই টেবুলখনত আমি এছেম্বল কৰি দিছোঁ। চুগাৰ কেন মেচিন এনেকৈ ধৰণে বহুতৰ ওচৰত আহে, কিন্তু আমি তাকে কি কৰিছোঁ, ইয়াতে এফালে কুঁহিয়াৰ পাৰিব, আনফালে কুঁহিয়াৰডাল চাফা কৰিব, একেখন টেবুলৰ ভিতৰতে আমি এছেম্বল কৰি ইয়াতে কৰোঁ। আৰু এইটো আপোনালোকৰ বাবে আমাৰ যিটো নিৰ্ভৰযোগ্যতা সেইখিনি দেখুৱাবৰ কাৰণে, সেইখিনি কৰিবৰ কাৰণে আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ, যাতে আমাৰ পৰা মেচিন এটা লোৱাৰ পিছত আপুনি যিকোনো সময়তে বেয়া হ'লে তাৰ সেই ৰুগীয়া অংশটো আপোনালোকে ভাল কৰি ল'ব পাৰিব। এইটো এটা ছিংগুল কেছ চুগাৰ কেন পিলিং মেচিন। এইবিলাক মৰণা মৰা মেচিন আপোনালোকে নিশ্চয় আগতেও দেখি আহিছে। গতিকে এই বস্তুখিনি প্ৰস্তুতকৰণৰ লগত জড়িত হৈ থাকোঁ। গতিকে অকল আমি আনক দেখুৱাই মোবাইলত পোষ্ট দি ভিডিঅ' চাই সময় পাৰ কৰাটো একেবাৰে অসম্ভৱ। আৰু এই এনেকুৱা ধৰণৰ কেজুৱেলো আমি ইয়াতে প্ৰস্তুত কৰোঁ। এই প্ৰত্যেকজন আমাৰ স্থানীয় ব্যক্তি, স্থানীয় আমাৰ কাৰিকৰে আমাক সহযোগিতা আগবঢ়াই থাকে, আৰু এখেতলোকক দৈনিক আমি তেওঁলোকৰ যি পাৰিশ্ৰমিকৰ পৰা ইত্যাদি কৰি যিখিনি সা সুবিধা দিব লাগে আমি যথেষ্ট পৰিমাণে চেষ্টা কৰি আহিছোঁ। মোৰ ক'তো জেগা নাই, এতিয়া আমি দোকানত এইবিলাক মেচিনৰ ইঞ্জিন চিঞ্জিন থ'বলৈ সুবিধা নাই, গতিকে আমি ঘৰতে আনি সেইখন বেয়াৰিং ইঞ্জিন ইত্যাদি কৰি এই বস্তুবোৰ ইয়াতে থৈছোঁ। এইখিনি ৱেষ্টেজ মেটেৰিয়েল, আৰু যথেষ্ট কাম কৰিলে প্ৰত্যেক মাহতে ইয়াৰ আধা অংশ সমান ৱেষ্টেজ হয়। গতিকে মেচিন এটা বনালে যে আমি গোটেই 100% ৰড কিনিলে বা লোহা কিনিলে কাম হ'ব এইটো নহয়। এনেকৈ ধৰণে ৱেষ্টেজো যথেষ্ট ৱেষ্টেজ হৈ যায়। এতিয়া এইবিলাক এতিয়া আপোনাৰ মেচিনবিলাক এনেকৈ ৰাখিছোঁ, এইখিনি মেচিনে হয়, মৰণা মৰা মেচিনৰ বডি আছে ইয়াত, এইবোৰ তেনেকৈ ধৰণে আমি ৰাখোঁ। বেলটো আমাৰ ওচৰত 2খন দোকান মিলি প্ৰায় 3,500 মান আমি বেল ৰাখিবলগীয়া হয়, তথাপিও সময়ত কেতিয়াবা বিচাৰি পোৱা নাযায়। গতিকে সামগ্ৰিক পৰিৱেশবিলাক দেখালোঁ। আৰু দ্বিতীয়তে আৰু এটা কথা চাওক, আমি আমাৰ কৰ্মচাৰী যিসকল বাইক থাকে বা আমাৰ গাড়ীবিলাক থাকে, মই কোনোদিন নেগেটিভ হিচাপে ৰাখিবলৈ নিদিওঁ। যিকোনো কাম পৰিপাটি হ'লে অন্ততঃ কিবা এটা ভাল ফল পায়, প্ৰভাৱ পায়, সেই বুলিয়ে ৰাখি আমি যিকোনো সময়তে আমি পজিটিভ হৈ থাকিবলৈ বিচাৰোঁ, আৰু আনকো অন্ততঃ সেইটো
হিচাপে আদৰ্শ বুলি নহয়, এইটো কৰণীয় বুলি ভাবি কামখিনি কৰিবলৈ দেখাই দিওঁ। তাৰ মাজতে কিছুমান কাম সাংঘাতিক ধৰণে বিশৃংখলতাই কৰিবলগীয়া হয়, উপায় নাই। মানে থ'বলৈ জেগা নোহোৱাৰ কাৰণে বা থাকিবলৈ জেগা নোহোৱা, আৰু অনবৰতে ল'ৰাবিলাকক কৈ থাকিলেও এটা ভাল নালাগে। গতিকে আমি থুলমূল দেখালোঁ। এয়াই মোৰ উদ্দেশ্য যে আদাক দেখি উঠিল গা, সেইটোৰে বোলে মুকুখা। মানে আদা যেতিয়া লহপহকৈ বাঢ়ি আদাৰ সমাদৰ দেখি কেঁতুৰীজোপাও বাঢ়ি যায়। ঠিক ইয়াৰ আলমতে আমিবিলাকেও তেনেকৈ আমাক দৈনন্দিন যি কৰ্মৰাজি, তাক আমি নিজস্বতাৰে পৰিণত কৰি আমি অসমখনৰ কাৰণে, আমাৰ সমাজখনৰ কাৰণে কিবা এটা যদি অৱদান আগবঢ়াব পাৰোঁ, এয়া নিশ্চয় মোৰ বাবে, আপোনালোকৰ বাবে, আমাৰ সমগ্ৰ অসমখনৰ বাবে নিশ্চয় এক অৱদান হ'ব। আৰু ইয়াকে কৈ মোৰ এই ভিডিঅ'খিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।